আমাৰ ফূৰ্তিবোৰ এনেকুৱাই দেই। আজি ৰাতিপুৱা মা-পাপাক সেৱা এটা কৰি মোৰ দৈনন্দিন কামবোৰ কৰিবলৈ লাগি গ'লো। ৰাতিলৈ আমাৰ সমূহীয়া মেজিৰ ভোজৰ আয়োজন আছে। ককা আহি ওলালহি। ককাক পিঠা-পনাৰ লগতে জলপানো খাবলৈ দি ল'লোঁ। আমাৰ কিন্তু পিঠা বনাই শেষ হোৱা নাই দেই। মই আকৌ লাগি গ'লো পিঠা বনাবলৈ। এনেতে চিনাকি বেপাৰী এজন ওলালহি ঢেৰ বস্তু লৈ। এনেহেন ব্যস্ততাৰ মাজত কাপোৰ চাই থাকিবলৈ সময় আছেনে বাৰু আমাৰ? তেওঁৰ পৰা এখন বেডশ্বীট আৰু টেবুল ক্লথ এখন ল'লোঁ। পাপাই পইচা দি বেপাৰীজনক বিদায় দিলে। আমাৰ বাৰীৰ বোলে চুক এটাত জেওৰা ভাগি ছাগলী সোমাইছে। সেয়ে হাতীকাই আহি জেওৰা বনাবলৈ লাগি গ'ল। সন্ধ্যা আমাৰ নামঘৰত খেলৰ সকলো ৰাইজে মিলি সমূহীয়া ভোজ আয়োজন কৰিছে আৰু তালৈ আমি সপৰিয়ালে গৈ ভোগালীৰ প্ৰীতিভোজ খালোঁ। গাঁৱৰ এনেহেন পৰিৱেশবোৰ সঁচাকৈ সুকীয়া। বিহুৰ বতৰত আৰু ননচাকৈ পাৰিনে? সকলোৱে বিহুৰ আনন্দত নাচি বাগি আত্মহাৰা হৈ